হাই গাইজ, মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। হেপী নিউ ইয়েৰ নৱবৰ্ষ। মই ভণ্টি মিলি গৈ আছোঁ এঠাইলৈ, আপোনালোকক দেখুৱাই আছোঁ। আগলৈ চাই থাকিব ভিডিঅ'টো। বৰ্তমান আহি আমি খোজকাঢ়ি ইমানটো বাট পাইছোঁহি। হয় হয় হয়, আৰু আগলৈ দেখুৱাই আছোঁ আপোনালোকক। আহিব, জেগাডোখৰ বৰ ধুনীয়া, চাব বহুত সুন্দৰ। ইমান ষ্টাইলত কৈছে আমাৰ ভণ্টিয়ে। এবাৰ চাই যাব। এয়া পালোহি আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল মই জন্ম হোৱা ঠাই। নিজৰ গাঁওখন লাগিলে যেনেকুৱাই নহওক সদায় ধুনীয়া লাগে। প্ৰথমবাৰ আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটা আগবাঢ়িছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় মাফ কৰি দিব, আৰু কেনেকুৱা হৈছে জনাব কমেণ্টৰ দ্বাৰা। বিৰাট ডাঙৰ গাঁও আছিলে এখন, কিন্তু এতিয়া গৰা খহি খহি সেই গাঁও নাইকিয়া হ'ল। এখন হ'ল ধনশিৰি নদী। নতুন বছৰ বুলি আমাৰ নিজৰ গাঁওখনলৈ এপাক আহিলোঁ। চব কি ধুনীয়া দৃশ্য। এয়া চব বৰ্তমান ঘৰ নাইকিয়া হ'ল আপোনাৰ। সেইখন গাঁও নাই আৰু এতিয়া। গৰা খহি খহি এনেধৰণে গৰা খহি খহি গাঁওখন শেষ হ'ল। চব কি ধুনীয়া। ইটো পাৰলৈ যাম, দেখুৱাই আছোঁ আপোনালোকক। আগলৈ চাই থাকিব। নাৱেদি নদী পাৰ হৈ গৈছোঁ। ইপাৰত কি আছে আপোনালোকক দেখুৱাম, চাই থাকিব। ইয়াত মানুহৰ ঘৰ নাই, ইয়াত কৰে বাম খেতি। বিভিন্ন ধৰণৰ বাম খেতি কৰা হয় ইয়াত। এয়া বাম খেতি কৰিছে আমাক খুৰা ল'ৰাই। সৰিয়হ, মূলা, ধনিয়া, লাই শাক, পালেং শাক সকলো আছে। ভাত পানী খাই কৰি এতিয়া আৰু অকণমান আগবাঢ়ি গ'লোঁ। আমাৰ তেনেকৈ অহা নহয়, বছৰেকত এদিন এবাৰ অহা হয়। আৰু এইবোৰ যে মাটিবোৰ দেখিছে, এইবোৰ আগতে ইপাৰত মানুহৰ ঘৰ আছিলে। গৰা খহি খহি এইপাৰ হৈ বালি পৰিলে। এয়া অলপমান ফূৰ্তি, নতুন বছৰ বুলি অলপমান ফূৰ্তি কৰা হ'ল ভাইটিহঁতৰ লগত, বাৰ লগত। সেয়াই আৰু আজি ফাৰ্ষ্ট ব্লগ এটা বনালোঁ। আপোনালোকৰ সঁহাৰি পাওঁ যদি আগলৈ আৰু বনাই গৈ থাকিম। এয়া শেষত ঘৰা ঘৰি গ'লোঁ। ইয়াতে আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই।